হাই গাইছ, ৱেলকাম বেক টু মাই উদ্দীপ ব্লগ। আজি আমি যাই আছোঁ গুৱাহাটীপুৰলৈ। আহক আপোনালোকে আমাৰ লগত গুৱাহাটী চাওঁ আহক। গাইছ, গুৱাহাটীত আহিছোঁ মানে ফেঞ্চি বজাৰতো আহিব লাগিব। তাৰ কাৰণে ফেঞ্চি বজাৰতো কিবা ল'ব লাগিব, তাৰ কাৰণে কিবা এটা লওঁ। আমিও কিবা এটা লওঁ। আপোনালোকৰ ফেঞ্চি বজাৰৰ দৃশ্য। ফেঞ্চি বজাৰৰ পৰা আমি এখন পাৰ্কলৈ আহিলোঁ। চাওক, এইখন পাৰ্ক ব্ৰহ্মপুত্ৰৰ কাষৰে। বহুত বতাহ আহি আছে, সেইকাৰণে মাৰ চাউণ্ডটো ভালকৈ নাহিব পাৰে। আহক এইবাৰ আমি ওপৰলৈ যাওঁ। ওপৰতো কিছু বস্তু আছে, কিবা চাকে নাজানো। ওপৰলৈ যাই চাওঁ আহক গাইছ। এইবাৰ আমি পাৰ্কখনৰ ওপৰলৈ উঠিলোঁ। ওপৰলৈ উঠি আহি বহুত পুৰণি বস্তু আছে ইয়াত, যেনে খোল আছে, দবা আছে, বাঁহী আছে। চাওক ইয়াৰ দৃশ্যবোৰ কি কি আছে, পুৰণি বস্তু বহুত আছে গাইছ ইয়াত। চাওক গাইছ, দিনটো ফুৰি ফুৰি মানে এতিয়া ঘৰত মানে ৰুমত যাই আছোঁ আৰু ঘৰত মানে কি আমাৰ ইয়াত ঘৰ নহয়ে ফুৰিব আহিছোঁ। বহুত জেগা গ'লোঁ, কলাক্ষেত্ৰতো গৈছিলোঁ গাইছ, কিন্তু তাত ভিডিঅ' কৰিব নিদিলে, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। তাৰ কাৰণে ক্ষমা কৰি দিব গাইছ। এতিয়া আমি ৰুমত যাম, ৰুমত যাই আৰু ৰাতি ফুৰিব যাম গাইছ। আমাৰ লগত আপোনালোকে ৰাতি পাহাৰৰ ফালে যাম, পাহাৰৰ ভিউটো আপোনালোকে চাই ল'ব। এতিয়া মানে অলপ ফুৰিব আহিছোঁ, সন্ধিয়া পৰ হ'ল, পাহাৰৰ ফালে আহিছোঁ গাইছ। পাহাৰৰ ফালে যাম এতিয়া। চাওক আপোনালোকে আমাৰ লগতে পাহাৰৰ দৃশ্য গাইছ। পাহাৰৰ গোটেলৈ জ্বলাই দিছে, পাহাৰৰ লাইটৰ ভিউ চাওক গাইছ। ইয়াত মানে গাইছ গুৱাহাটী হেনো চব নিস্তব্ধ, নিজৰ নিজৰ কামত ব্যস্ত। The next day. গাইছ, আজি আহিছোঁ আমি ব্ৰহ্মপুত্ৰৰ ভিউ চাবলৈ। আমাৰ লগত আছে প্ৰীতম গাইছ। এয়া চাওক, আহক আমাৰ লগত আজি ব্ৰহ্মপুত্ৰৰ ভিউ চাওঁ। ওচৰেদি যাই আছোঁ ব্ৰহ্মপুত্ৰৰ। গাইছ, আমি আহিছিলোঁ পাহাৰৰ ওপৰত। ইয়াত চাওক, পাহাৰৰ পৰা আমি বৰ্তমান নামি যাই আছোঁ। আগত চাওক ব্ৰহ্মপুত্ৰ গাইছ। এয়া চাওক ব্ৰহ্মপুত্ৰ, আপোনালোকে চাই থাকক। এয়া ব্ৰহ্মপুত্ৰৰ ভিউ। বৰ্তমান তললৈ যাই আছোঁ গাইছ। আমাৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে সাবস্ক্ৰাইব কৰিব।